হয় নেকি? বেলেগ ছোৱালী চকু দিয় হা? আজিৰ পৰা যদি বেলেগ ছোৱালী চকু দিয় নহয়, মা কচম তোৰ চকু এটাও নথওঁ, দুটা চকু ঘুকুটিয়াই উলিয়াই আনিম। আৰু যিজনী ছোৱালী চকু দিবি নহয়, সেইজনী চুলি এটালো নথওঁ। কৈ দিছো। তোৰ আকৌ কি হ'ল? একো নাই হোৱা। নিজে কথা বুজি নাপায়, মইহে মৰি থাকো পিছে পিছে। কি ভৰাই আছ? একো নাই। চে মুখখন বৰ মিঠা মিঠা লাগিছে। চাদা পাতি পোৱা হ'লে আনিবলৈও পাহৰি গ'ল নহয়। তই মোক সঁচাকে বহুত বুজি পাৱ দেই। অকল মইহে বুজি পাব লাগে, নিজেতো একদম বুজি নাপাওঁ। কি বুজিব লাগে? ঐ চাদা লাগিলে মৰি থুতৰিত ভৰাই দিম, যি কৰিবলৈ কয় তাকে কৰিম। কিন্তু মোৰ বাদে যদি তই বেলেগ চলি চাওঁ নহয়, চাবি না তোৰ দুটা চকু উলিয়াই কেইটা পাত লগাই বাটল গুটি মাৰিম।